মানে আজি আমাৰ এই বৌয়ে চাবোন বনালে আৰু আপোনালোকক এইটো চাবোন দেখাইছোঁ যে এইটো সম্পূৰ্ণ ঘৰুৱাভাৱে তৈয়াৰী কৰিছে আমাৰ বৌয়ে। আৰু সেইদিনাখন যে দেখিছিলে মোলে দহি গদাইজনী মানুহজনীয়ে আজি এইটো চাবোন বনাইছে আৰু কেমেৰালে বহুত লাজ কৰে এইটো চাবোন। আৰু ফেনাই নেফেনাই চাওক, এইটো মই জাষ্ট পানী অকণমানকৈ তিতাই চাইছোঁ আৰু কেনেকুৱা হৈছে জনাব। চাবোনটো ধুনীয়া হৈছে মোৰ ফালৰ পৰা। এইটো গোলাপ ফুল এজোপা আমাৰো গোলাপ ফুল ইয়াত দিয়া হৈছে আৰু নিম পাত দিয়া হৈছে, নিম পাত আৰু লগত আছে তুলসীৰ পাত। নেক্সট বোলে উলিয়াব বোলে কিবা আৰু তেনেকৈ মানে বেলেগ বস্তু দি এনেকৈ তৈয়াৰী কৰিব। আৰু এনেকুৱা যি কাৰোবাক চাবোন লাগে জনাব, মানে ব্যৱসায়ত নামো বুলি ভালকৈ নামিছে আৰু এইটো বোলে ঘৰতহে ব্যৱহাৰ কৰিব, যে কাৰোবাক লাগে দিবও পাৰিম আৰু যদি কাৰোবাক লাগে জনাব। আৰু এইটো আমি ঘৰত ব্যৱহাৰ কৰিবলৈ আৰু কাৰোবাক এনেই এটা দি চাম, সিহঁতৰ পৰা ৰেটিংটো ল'ম কেনেকুৱা হৈছে চাবোনটো জনাম, মানে আপোনালোককো জনাম। আৰু নেক্সট যেতিয়া চাবোন বনাম কেনেকৈ বনালে এইটো মই চাব লাগিব আৰু ভিডিঅ' বনাই আপোনালোকক ভিডিঅ' আকাৰে আপোনালোককো দেখাম কেনেকৈনো চাবোনটো বনালে। আৰু মই এতিয়া এইটো এপাক ঘঁহিম, মানে একেবাৰে গালে চালে মানে পানী অকণ লৈ ধুনীয়াকৈ ঘঁহোগৈ চাওঁগৈ ফেনাই নে নেফেনাই ধুনীয়াকৈ দেখাম এইটো। কিন্তু চাবোনটো দেখাত বৰ সুন্দৰ হৈছে, নিম পাত লগত আছে তুলসী পাত আৰু গোলাপ ফুল দিছোঁ বুলি কৈছে, গোলাপ ফুলো দিছে। এনেকুৱা এইবোৰ কাম ক'ত শিকিলে বাৰু নাজানো, মানে ভাল লাগিছে। যি কি নহওক এনেকৈ চব যেতিয়া এনেকৈ কৰ্মমুখী হয় আৰু আপোনালোকেও এনেকৈ বনাওক, দেখিছোন একদম বৰ উন্নতি হৈ যাব দোস্তো। চাওকচোন এইটো মই এতিয়া পানী অকণমান লৈ আহোঁ ৰ'ব। এইটো পানী লৈ আহিলোঁ আৰু পানী আনি এইটো মই এপাক ফেনাই চাইছিলোঁ আৰু হাতটোকে ধুম এপাক, হাতটো ধুই দেখাছোঁ। এইটো হাতটো ধুইছোঁ কিমান ফেনাই ফেনোৱাতটো ধুনীয়া ফেন আছে এইটো আৰু মজা ধুনীয়া ফেন আছে। আৰু এটা ধুনীয়া কিবা মানে হাতখনত কিবা এটা চেন আহি গৈছে গোলাপ ফুলৰ আৰু ভাল আছে যি কি নহওক। পিলা চাবোনটো এটা ৰেটিং দিয়া। চাবোনটো ঘঁহিছিলা নে নাই? ঘঁহিছিলোঁ। কেনেকুৱা লাগিলে মায়ে বনোৱা চাবোনটো? ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, ভাল 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 লাগিছে? লাগিছে। কিয় ঘূৰি ফুৰিছা? জেগা ৰখি থাকা। 100%। 100% হয় জানো? এই 99%, 1% নহয়। 99 1% কিয়? গোন্ধ নাই কাৰণে নেকি? নহয়, কিয়? নামটো নাই। নামটো নাই কাৰণে 99 হৈ গ'ল, 1% বাদ দিছে ন? অ'কে, ভাল হ'ব। এনেকুৱা যদি উইদাউট কেমিকেলৰ যদি চাবোন লাগে আপোনালোকে নহয় বাৰু, উইদাউট কেমিকেলৰ এইটো এটা চাবোন হয় আৰু ধুনীয়া আপোনালোকে এনেকৈ ঘৰত বনাই ল'ব পাৰে। চাওক বনাই টেষ্ট কৰি, মই ফ্ৰেছটো ধুনীয়াকৈ ধুই আহিছোঁ। ফ্ৰেছটো চাওক, দেখিছে ধুনীয়া চিল্কি ধুনীয়া হৈ গৈছে। মানে মই বৌ বগা হোৱা ৰাজটো আজিহে গম পাইছোঁ, এনেকুৱা মানে চাবোন বনাই বনাই ঘঁহি আছে সেইটো কাৰণে। কি বান্দৰ নিচিনা চাই আছো। ৰাইজৰ মেল আমাৰ চোতালত এনেকুৱা মেল দিবলৈ কাম কিয় মেল দিয়ে বান্দৰনি হয় দে। এজনী আমাৰ মায়ে, সেইজনী বৌ, এজনী বান্দৰনি আৰু এজনী চাবোন বনোৱা মালিকনী, এজনী মালিকনীজনী